নমস্কাৰ বন্ধু বান্ধৱীসকল, তুমি যদি আগন্তুক HLC এক্সামত 95 বা তাতকৈ অধিক নম্বৰ পাব বিচাৰিছা তেন্তে তুমি সঠিক ভিডিঅ'ত আহিছা। HLC এক্সামত 95 বা তাতকৈ অধিক পাবলৈ হ'লে আমি কিছুমান ভুল এৰি চলিব লাগিব। আমি আজি এই ভিডিঅ'টোত 5টা গুৰুত্বপূৰ্ণ ভুলৰ বিষয়ে আলোচনা কৰিম। তো তোমালোকে শেষলৈ চাবা, শেষৰ পইণ্টটো গুৰুত্বপূৰ্ণ। আজিৰ প্ৰথম পইণ্টটো হ'ল মুখস্থ কৰা। মুখস্থ কৰিলে যে আমি সকলো এনসাৰ কৰিব পাৰিম এইটো নহয়। মুখস্থ কৰিব লাগে, কিন্তু কনচেপ্টটো বুজি ল'বলৈ যত্ন কৰিব লাগে। সদায় মুখস্থ কৰিলে নহ'ব। এতিয়া কনচেপ্টুৱেল প্ৰশ্ন আহিবলৈ ধৰিছে, সেইকাৰণে তোমালোকে কনচেপ্টটো বুজিব চেষ্টা কৰিবা। আজিৰ দ্বিতীয়টো ভুল হ'ল সময়মতে ৰিভিজন নকৰা। আমি এসপ্তাহ মূৰে এদিনকৈ ৰিভিজনৰ কাৰণে সময় ৰাখিব লাগে। দ্বিতীয় নম্বৰ ভুল হৈছে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন অনুশীলন নকৰা। আমি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবোৰ ছল্ভ কৰিব লাগে আৰু সময়মতে ছল্ভ কৰি নিজৰ সময়সীমাটো নিয়ন্ত্ৰিত কৰিব লাগে। চতুৰ্থটো ভুল হ'ল যে কেৱল এটা বিষয়তে গুৰুত্ব বেছি দিয়া, যেনেকৈ গণিত বা বিজ্ঞানত বেছি গুৰুত্ব দিয়া আৰু বাকী ছাবজেক্টকেইটা অলপ কম গুৰুত্ব দিয়া। সদায় আমি ভাল নম্বৰ পাবলৈ হ'লে সকলোকেইটা ছাবজেক্টত সমান গুৰুত্ব দিব লাগিব। যেনেকুৱা অসমীয়া ছাবজেক্টটোত আমি সকলোৱে একেবাৰে কম গুৰুত্ব দিওঁ বাবে আমাৰ অসমীয়াত নম্বৰটো কম হৈ যায়, যাৰ বাবে আমি আশা কৰা মতে নম্বৰ নাপাওঁ। আজিৰ পঞ্চমটো ভুল হ'ল যে মনোবল হেৰুওৱা বা আত্মবিশ্বাস হেৰুওৱা। আত্মবিশ্বাস থাকিলেহে তুমি 95% পাব বা তাতকৈ বেছি পাব পাৰিবা। আত্মবিশ্বাসেই তোমাক ভাল নম্বৰ পোৱাত সহায় কৰিব। তো আজিৰ ভিডিঅ'টো কেনে লাগিল কমেণ্ট কৰি জনাবা আৰু লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। আৰু যদি নতুন হৈ থাকা তেনেহ'লে ছাবস্ক্ৰাইব কৰিবা।